হাই প্ৰথমতে সকলোলৈ শিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনালোঁ। এতিয়া আমি আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখাওঁ আমি কেনেদৰে শিৱৰাত্ৰি পূজা পালন কৰোঁ। এতিয়া আহি পালে আমাৰ ডাৰ্লিং, গতিকে এতিয়া আমি পূজা চাবলৈ যাওঁ, বলক। এতিয়া আমি আমাৰ মন্দিৰটো চেষ্টা কৰোঁ। কৰি আছে এইটো আমাৰ মেইন মন্দিৰ, য'ত আমি চাকিৰ ধূপ জ্বলাওঁ। আমাৰ শিৱৰাত্ৰি মহোৎসৱৰ কাৰ্যসূচী চলি আছে। মই আপোনালোকক গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি আমাৰ জনপ্ৰিয় অভিনেত্ৰী ৰেহাশ্ৰুতি না বা কিবা অলপ কৈ দিয়ক। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু এটা ভিডিঅ' বনাম, সেইটো চাই থাকিব আপোনালোকে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।